ৰাতিৰে চিলিমতে ভাং খাই মহাদেৱে দুগু 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 দবৰুবা ভাং খাই তোলা কুচনিতে টোপোলা জটাধাৰী বলিয়া সপোনবোৰ যাতে সফল হওক তাৰ কাৰণে আইচত ৰচা বান্ধিছোঁ। সপোন দেখি দেখি ভাগৰি পৰিছোঁগৈ। পলাশ অলপ ওচৰলৈ আহা। ওপৰত যাম দুটা মোবাইল লৈ আছো। জীৱনৰ সপোনবোৰৰ কাৰণে ৰচা বান্ধিছোঁ। বান্ধি আছোঁ সকলো কাৰণে দেই, লগৰ বন্ধুবিলাকৰ কাৰণে, ঘৰখনৰ কাৰণে, তাৰপিছত মোক ভাল পোৱা আৰু মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰা আৰু বহুতক কৰিব দিয়া সকলৰ কাৰণেও বান্ধিছোঁ। যাতে সকলো মংগল হৈ থাকক, সকলো সুখত থাকক, শান্তিত থাকক। যিসকল ছাবস্ক্ৰাইব কৰে চাকৰি পোৱা নাই তেখেতসকলে যাতে অসম চৰকাৰ নতুনকৈ ওলোৱা চাকৰি পাব আৰু যিসকলৰ গাৰ্লফ্ৰেণ্ড নাই সকলোৱে গাৰ্লফ্ৰেণ্ড পাবৰ কাৰণে ইয়াত মই বান্ধিছোঁ আৰু যাৰ বয়ফ্ৰেণ্ড নাই বয়ফ্ৰেণ্ড পাবৰ কাৰণে বান্ধিছোঁ সকলোৰে কাৰণে। জয় আই অসম।